আসসালামু আলাইকুম প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকক মোৰ চেনেলত আন্তৰিক স্বাগতম। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এটা বিশেষ দোৱা, যি ৰাগ বা খং উঠা সময়ত মন শান্ত কৰিব পাৰে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাৰ জীৱন সুস্থিৰ আৰু শান্তিশীল ৰাখিবলৈ এই দোৱাখন শিকাবলৈ বিশেষ পৰামৰ্শ দিছিল। ৰাগ বহু সময়ত ভুল সিদ্ধান্তৰ কাৰণ হয়, কিন্তু এই দোৱাৰ সময়ত আমি নিজৰ মনক নিয়ন্ত্ৰণ ৰাখিব পাৰোঁ। সেয়া জানিবলৈ ভিডিঅ'টোৰ শেষলৈ লগত থাকক। হযৰত সুলাইমান ইবনে ছাৰাদ ৰাদিয়াল্লাহু তাআলা আনহু কৈছিলেন, মই হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত বহি আছিলোঁ। তেতিয়া দুইজন লোকৰ মাজত কথা কাটাকাটি আৰু গালিগালাজ আৰম্ভ হ'ল। তাৰে এজনৰ মুখ ৰঙা হৈ গ'ল আৰু তাৰ শিৰাৰ টান ভাৱ দেখা দিলে। তেতিয়া নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মই এটা কালিমা জানো, তেওঁ এই কালিমাটো পঢ়িলে ৰাগ কমি যাব। কলিমাটো হ'ল আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। এই হাদিছত জনোৱা হৈছে যে কেতিয়াবা ৰাগ উঠিলে এই দোৱাটোক ক'ব লাগে, যাতে শয়তানৰ প্ৰভাৱ দূৰ হৈ শান্তি আহে। ৰাগ উঠাৰ সময়ত পঢ়া দ্বিতীয় নম্বৰ দোৱাটো হ'ল, হযৰত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা কৈছিলে যে মই খংত আছিলোঁ আৰু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহি মোৰ নাক ধৰি কৈছিলেন, আয়েশা, এইটো দোৱা কোৱা, আল্লাহুম্মা গফিৰলি যামবি ওয়া আযহিব গায়যা কলবি ওয়া আজিরনি মিনাশ শাইতান। অৰ্থটো হৈছে, হে আল্লাহ, মোৰ গুনাহ মাফ কৰিব, মোৰ হৃদয়ৰ ৰাগ আঁতৰাই দিয়া, শয়তানৰ পৰা ৰক্ষা কৰিব।